নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। কাৰণ অহাকালি আছে দীপাৱলী, মানে পোহৰৰ উৎসৱ, আৰু মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। যিহেতু অহাকালিৰ পৰা দীপাৱলী আৰম্ভ হ'ব, সেইকাৰণে ময়ো এডভান্স আজিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ অলপ লাইটৰ মালা চালা ফিটিং কৰি। তো চাই থাকক শেষলৈ ভিডিঅ'টো। এতিয়া লাইটৰ মালাবোৰ সজোৱাত লাগি গ'লোঁ, যিহেতু আৰু মাজত মাথো এদিন আছে। চাওক কি ধুনীয়াকৈ সজাইছোঁ, আৰু এতিয়া কমপ্লিট হৈ গ'ল ৰ'ব, কাৰণ মই পুৱাৰ পৰাই লাগি আছিলোঁ এই কামটোত। আৰু দীপাৱলী মানে কি জানেনে? মানে দীপাৱলীটো হৈছে আমাৰ হিন্দুসকলৰ এটা উৎসৱ। যেতিয়া ৰাৱণে সীতাক লংকালৈ হৰণ কৰি লৈ গৈছিল, আৰু তেতিয়া সীতাক আনিবলৈ ৰামে ৰাৱণক হত্যা কৰি নিজ ঘৰলৈ সীতাক লৈ গৈছিল। আৰু ৰামৰ নিজ ঠাই হৈছে অযোধ্যা, আৰু অযোধ্যালৈ যেতিয়া সীতাক লৈ যোৱা হৈছিল, তেতিয়া চাৰিওভাগে পোহৰ আৰু সকলোতে লাইট জ্বলাইছিল, চাকি জ্বলাইছিল। আৰু এনেকৈয়ে আমাৰ ইয়াতো চাকি জ্বলোৱা হয়, লাইট জ্বলোৱা হয়, আৰু ইয়াকে কয় দীপাৱলী উৎসৱ। আৰু চাওক, সৰুতে আমিও এনেদৰে বাঁহত সোমাই বম মাৰিছিলোঁ, কি যে দিন আছিল দিয়কচোন। আৰু এতিয়া প্ৰণৱে এটা অদ্ভুত বম লৈ আহিছে, চাওক, কিবা বোলে বিৰি বম। আৰু এতিয়া ছাতিবিলাক ধুই চুই ৰেডি কৰিলোঁ ৰ'ব, কাৰণ গধূলি হ'ল তো জ্বলাব লাগে। আৰু চাকি কেইটাত অলপ অলপকৈ তেল ঢালি দিলোঁ ৰ'ব। আৰু চাকিবোৰ ধুনীয়াকৈ ৰেডি কৰিলোঁ, যিহেতু মায়ে অকলে অকলে কামটো কৰি আছিল, তো মই অলপ সহায় কৰি দিলোঁ ৰ'ব। আৰু এতিয়া বমকে মাৰি দিওঁ দিয়ক গাইছ। এতিয়া ফুৰিবলৈ যাওঁ ৰ'ব এপাক। হেল্ল', দেৱালী কেনে বম আছে না? মজা। আৰু আমাৰ নামঘৰতো এইদৰে সজাইছোঁ চাকিৰে, জয় শ্ৰীৰাম। চাওক, দেৱালী গেল হ'লি কেনে হ'ল দেৱালী? মজা না? আৰু নেক্সট বছৰলৈকে অপেক্ষা কৰিম। আৰু আপোনালোকৰ ফালে কেনেকুৱা হ'ল দেৱালী, সকলোৱে এটা কমেণ্ট কৰি জনাব। হেপ্পী দেৱালী।